নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই উপস্থিত আছোঁ তুলসীবাৰীত থকা দেমাথা স্কুলখনৰ সন্মুখত। এয়া মোৰ সন্মুখত আছে দেমাথা ইংলিছ মিডিয়াম স্কুল আৰু আজিৰ ভিডিঅ'টো হ'ব গৈ আছে এই স্কুলখনৰ বিষয়ে। এই স্কুলখনৰ আজি গোটেই ডিটেইলছ মই আপোনালোকক জনাম। ক'ত কেনেকৈ ক্লাছ হয়, ক্লাছৰুমবিলাক মই দেখুৱাম, ক্লাছ কেনেকুৱাকৈ হয়, ইয়াতে কিমান ষ্টুডেণ্ট আছে আৰু ইয়াতে এডমিশ্যন ল'ব লাগিলে কি কৰিব লাগিব, কেনেকৈ আহিব লাগিব, এই সকলোখিনি আজি আপোনালোকে এই ভিডিঅ'টোৰ যোগেৰে দেখিবলৈ পাব। আৰু আজি ভিডিঅ'টো তাৰেই হ'ব গৈ আছে। মই এই দেমাথা স্কুলখনৰ গোটেই কমপ্লিট ভিডিঅ'টো এই স্কুলখনৰ বিষয়ে আজি মই দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক। আৰু বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক ফ্ৰেণ্ডছ, ইমান ধুনীয়া, ইমান পৰিপাটিকৈ সজাইছে স্কুলখন, কি মৰম লগা। মানে দেখিলেই মন যায় যে মানে ইয়াতে পুনৰ আকৌ বাচ্চা হওঁ, আকৌ পঢ়িম, তেনেকুৱা এটা ফিল আহিয়ে যায়। ইমান ধুনীয়াকৈ বনাইছে সকলোবিলাক, এইবিলাক টাইলছ দিছে। এইটো মেইনলি ব্লক এ হয়। ইয়াৰে ব্লক 3টা ব্লক আছে, বি ব্লক আছে, চি ব্লক আছে। এই এ ব্লকটোহে মই এতিয়া দেখাই আছোঁ। বি আৰু চি ব্লকত মই ইয়াৰ পিছত গৈ আছোঁ। গতিকে এ ব্লকৰ আৰু গোটেইকেইটা ব্লকৰে ডিজাইন ছেম হয়। প্ৰত্যেকজন মাক দেউতাকৰে এটা সপোন থাকে যে নিজৰ ল'ৰা ছোৱালীক এখন ভাল স্কুলত এডমিশ্যনটো কৰাই দিওঁ, যাতে তাৰ ভৱিষ্যতটো খুব সুন্দৰ হয়, ভাল হয়, যাতে সি নিজৰ ভৱিষ্যতে যাতে বহুত ডাঙৰ মানুহ এজন হ'ব পাৰে। সেই সপোন হয়তো এই স্কুলখনতেই হয়তো আপোনালোকৰ সপোনটো পূৰ্ণ হ'ব পাৰে। গতিকে ভিডিঅ'টো চাই থাকক। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ইয়াৰে আহি পেলাই কৰ্তৃপক্ষৰ লগত কথা পাতিব পাৰিব, আলোচনা কৰি লৈ পেলাই গোটেই ইয়াৰ ডিটেইলছখিনি জানিব পাৰিব। এতিয়া ভিডিঅ'টোত মই যিমানখিনি দিব পাৰোঁ সিমানখিনি দিয়াৰ কাৰণে মই চেষ্টা কৰি আছোঁ। চাই থাকক ভিডিঅ'টো। ৰুমবিলাক বনাইছে, কি মৰম লাগে। প্ৰত্যেকটো ৰুমো, গোটেই স্কুলখনতে এনেকুৱা টাইলছ দিছে, বহুত বঢ়িয়া। ফ্ল'ৰ বহুত ধুনীয়া, পানীৰ ব্যৱস্থা, লেট্ৰিনৰ ব্যৱস্থা, গোটেইখন এভৰিথিং গোটেইখিনি ধুনীয়া। আৰু ইয়াতে মেনেজমেণ্টত ইয়াতে কাম কৰি থকা মোৰ ভাইটিয়ে হয়, তপন মহন্ত। ইয়াতে কাম কৰে যিহেতু এই তপন মহন্তই মোক স্কুলখনৰ বিষয়ে গোটেইখিনি ডিটেইলছ আজি দিব। কাৰণ ইয়াতে যিহেতু আজি পূজাৰ বন্ধ, পূজা ষ্টাৰ্ট হ'ল। আজি ষষ্ঠী, হয়নে? ষষ্ঠী আজি, গতিকে ষষ্ঠী পূজাৰ আজিৰ পৰা বন্ধ ষ্টাৰ্ট হৈছে। 6 দিন 7 দিনমান বন্ধ থাকিব। তো সেইকাৰণে স্কুলৰ গোটেই ষ্টাফ গুচি গৈছে, প্ৰিন্সিপাল ছাৰ গুচি গৈছে। তো গতিকে মই আজি আহিলোঁ। গতিকে আজি মোক এই তপনে মোক গোটেইখিনি দেখুৱাই দিব স্কুলখনৰ গোটেই ডিটেইলছটো। এই মাটি কিমান আছে ইয়াতে? মাটি 19 বিঘা আছে। 19 বিঘা হয়। ইয়াতে ক্লাছ কিমানৰ পৰা আছে? ইয়াতে প্লে'ৰ পৰা আছে ক্লাছ 4 লৈকে আছে। আৰু আপোনাৰ যেনেকৈ LKG 2টা ছেকশ্যন, UKG 2টা ছেকশ্যন এনেকুৱাকৈ আছে। তো আহক এতিয়া আমি প্লে'ৰ ক্লাছৰুমটো দেখোঁ।
ঠিক আছে এতিয়া মই ইয়াৰে ভিতৰত ক্লাছৰুম কেইটা কেনেকুৱা বাহিৰৰ পৰিৱেশ বাহিৰৰ হেৰিখিনি গোটেই দেখিলোঁ দেখা পালোঁ গতিকে এতিয়া আমি ক্লাছৰ ভিতৰত সেইটো চাওঁ ইয়াত মই আগতে অলপতে কৈছিলোঁ যে ক্লাছৰুমৰ পৰিৱেশ গোটেই স্কুলখনৰ যিটো পৰিৱেশ বাতাবৰণ গোটেইখিনি ঠিক হ'ব লাগিব স্কুলখনৰ তেতিয়াহে শিক্ষা ব্যৱস্থাটো বহুত ধুনীয়া হৈ উঠে এইয়া বেঞ্চ সৰু বাচ্চাবিলাকৰ কাৰণে বহি কিতাপ থ'ব পৰা বেগ থ'ব পৰা বহুত ধুনীয়া বাহিৰৰ নাজাৰাটো বহুত ধুনীয়া হয় ধাননি পথাৰ আছে তাৰপিছত বহুত ডাঙৰ আৰু এনেকুৱা ব্যৱস্থা ইমান ধুনীয়া জেগাত দি থৈ দিছে যাতে পিছৰ পৰা বহি থকা ল'ৰাবিলাকো চোৱাত অসুবিধা নহয় আৰু প্ৰত্যেকটো ৰুমৰে ডেস্ক বেঞ্চৰ সংখ্যা 1 2 3 4 5 5 3 15 অৰ্থাৎ এজনত হয়তো দুজন বা তিনিজনকে দিয়ে ন তিনিজনকে বহিব পাৰে এই অৱস্থা এইফালে পেইণ্টিং কৰি থৈ দিছে ধুনীয়া এইবিলাক গোটেই আমাৰ বাচ্চাটো আমাৰ হিউমেন বডিত কি থাকে এইবিলাক আমাৰ মাহৰ নাম জানুৱাৰী ফেব্ৰুৱাৰী মানে গোটেইখিনি ইয়াতে আহি বাচ্চাবিলাকে মানে এনেকুৱা এটা ফিল হ'ব যে আমি ঘৰতে আছোঁ ঘৰতে কিবা খেলি আছোঁ এই খেলাৰ মাজেৰে ইয়াতে গোটেইখিনি শিক্ষা ব্যৱস্থাখিনি দি যাব এই স্কুলখনৰ উদ্দেশ্যটো সেইটোৱে গতিকে এইটো টিভি এলইডি টিভি ইমান বিগ স্ক্ৰীণত কিমান ইঞ্চি হ'ব চাগে মানে কমপ্লিট পৰিৱেশটোৱে ঘৰত পৰিৱেশ অৰ্থাৎ বাচ্চা এজনে স্কুলত আহিবৰ কাৰণে অকণমান মানে টেনশ্যন লয় মানে স্কুলত যাম বৰিং হ'ব কিবা কিবি ভাবিম এনেকুৱা ধৰণৰ গতিকে ইয়াত আহি পেলাই ঘৰৰ পৰিৱেশ আৰু ইয়াৰ পৰিৱেশৰ মাজত একো পাৰ্থক্যই নাপায় যাৰ কাৰণে ইয়াৰ শিক্ষা ব্যৱস্থাটো বহুত ধুনীয়া আৰু ইয়াৰ ৰিজাল্ট বহুত ধুনীয়া হৈ উঠে তো আৰু বাকীখিনি আমি দেখুৱাম ক্লাছৰুমৰ যিটো টিভি হয় ইয়াতে প্ৰেক্টিছ কিহৰ হয় অকণ ইয়াতে যেতিয়া মানে কি ক্লাছ চলি থাকে বাচ্চাবিলাক বৰিং হৈ যায় ন বৰিং হৈ গ'লে ইয়াতে ৰাইমছ চাইমছ এইবিলাক অকণমান দেখুওৱা হয় চ' সেইখিনিৰ কাৰণে ব্যৱহাৰ কৰা হৈছে মানে ক্লাছত ইমান সময় যেতিয়া শিকাই থাকিলে ব'ৰ হৈ যাব বা সিহঁতৰ টোপনি লাগিব পাৰে অন্যমনস্ক হৈ যাব গতিকে আকৌ সেইটো এট্ৰেকশ্যনটো আকৌ ৰাখি থকাৰ কাৰণে ইয়াতে টিভিটো ছিষ্টেমটো কৰি দিছে আৰু ইয়াতে ৰাইম চেমছবিলাক শিকাই সিহঁতক তো আৰু মনটো আকৌ আহি যায় টিভি চাব পাৰিলে স্কুলত যদি টিভি চাব পায় তেতিয়াহ'লেতো ভাল লাগিবই তো গতিকে সেই উদ্দেশ্যৰে ইয়াতে টিভি চিভি দিছে এইটো এটা শিক্ষাৰ মাধ্যম হিচাপে দি দিছে আৰু টিভিটো যিহেতু ঘৰত মোবাইল চাই সিহঁতে বহুতখিনি আজিকালিতো বাচ্চাবিলাকে বহুত জানাই হৈছে মোটামুটি এডভান্স হৈছে আগৰ বাচ্চাবিলাকতকৈ এতিয়া মানে কি হ'ল ইয়াতে টিভি ছিষ্টেমটো আছে টিভিত মানে সেইবিলাক বস্তু দেখায় যেনে ধৰক ফলৰ নাম ফ্ৰুইটৰ নাম বা জীৱ জন্তুৰ নাম বা মই দেখালোঁ অলপ আগতে চ'লাৰ ছিষ্টেমত কেনেকুৱা কি আছে গোটেইখিনি এভৰিথিং টিভিটোত মানে দেখাব পাৰে মানে ঘটনাটো কেনেকুৱা যেনেকুৱা আপেল মানে টিভিটোত ধুনীয়াকৈ চাউণ্ড দি আপেলৰ পিকচাৰটো আহিব আৰু আপেলৰ স্পেলিংটো এটা এটাকৈ মানে কি শুনাব চ' এইবিলাক মানে কামত টিভিটো ব্যৱহাৰ কৰা হয় চ' সেইটোৱে আৰু এতিয়া মই অলপ বাহিৰৰ পৰিৱেশটো দেখাই দিওঁ বাহিৰৰ পৰিৱেশ বাহিৰৰ পৰা কেনেকুৱা দেখি আৰু আণ্ডাৰ কনষ্ট্ৰাকশ্যনৰ আণ্ডাৰতে আছে মানে কি হ'ল আৰু এইফালে বিল্ডিং হ'বৰ কাৰণে আছে এইবিলাক কাম চলি আছে বিল্ডিঙৰ এইবিলাক ওপৰত এইবিলাক কাম চলি আছে এইবিলাক যেতিয়া হৈ উঠিব তেতিয়াতো আৰু বহুতখিনিয়ে ভাল লাগিব লেজাৰ টাইমত খেলিবৰ কাৰণে এইবিলাক ধুনীয়াকৈ বনাই দিছে আমাৰ যিবিলাক পাৰ্কত থাকে এই পাৰ্কত মই দেখাই দি আছোঁ আপোনালোকক ইয়াত ষ্টুডেণ্ট অহা যোৱা কৰাৰ কাৰণে স্কুল বাছ দিছে ডেমাথাৰ পৰা আচ্ছা ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে মানে ইয়াত স্থাপন স্কুলখন স্থাপন হৈছিলে 2018ত আৰু প্ৰায় 2 বছৰ বন্ধই আছিলে ক'ভিডৰ কাৰণে চ' প্ৰায় ইয়াতে ষ্টুডেণ্ট আছে 350 মান আছে 350 মান ষ্টুডেণ্ট হৈছে আৰু আমাৰ এইটো হৈছে বিল্ডিং মানে এ ব্লক
আৰু এতিয়া সেকেন্ড ব্লক বি ব্লকৰ কাম চলি আছে তাৰপিছত এইটো কমপ্লিট হোৱাৰ পাছত আকৌ এটা হ'ব এনেকুৱা চিধা C ইউ block. টাইপ হ'ব আৰু সেইটো হ'ব চি ব্লক বি ব্লকটো চাই আহোঁ এই ব্লকটো সম্পূৰ্ণ ৰূপে দেখালোঁ আপোনালোকক বহি আছে আৰু এইটো হ'ব মানে প্ৰিন্সিপালটো কাম চলি আছে প্ৰায় এইটো হ'ব প্ৰিন্সিপালটো এইটো প্ৰিন্সিপালৰ ৰুম হ'ব ইয়াৰে কাম চলি আছে এতিয়া খুব ধুনীয়া আহল বহল পৰিৱেশ আৰু এইফালে থাকিব আমাৰ কেৰাণী এইটো হ'ব কেৰাণী ৰুম এইটো কেৰাণী আৰু এইটো হ'ব আপোনাৰ মেনেজাৰ ৰুম এইটো মানে যথেষ্ট আছে লেবাৰবিলাক আৰু লগতে এইটো থাকিব লিফ্ট এইটো লিফ্টৰ কাম চলি আছে আচ্ছা এইটো লিফ্ট হ'ব এইটো বি ব্লকৰ ক্লাছৰুম একেই ছেমে হ'ব এইটো জাষ্ট ষ্টাৰ্ট কৰি আছে বনোৱাৰ কাৰণে সেই ছিষ্টেমে থাকিব ইয়াতে গোটেইখিনি মোটামুটি কাম হৈ উঠিছে বহুখিনি কাম হৈছে অলপ বাকী আছে এতিয়া ষ্টাফ ৰুমত গৈ আছোঁ আৰু ষ্টাফ ৰুমৰ ফ্ৰণ্টত হ'ব আপোনাৰ কেতিয়াবা গাৰ্জেন মিটিং হ'লে ইয়াতে গাৰ্জেন মিটিং গাৰ্জেন মিটিং হল হ'ব ইয়াতে গাৰ্জেনবিলাকৰ কিবা কিবি যদি থাকে এইবিলাক ইয়াতে আলোচনা হ'ব গোটেইখিনি তো সেয়াই বিশাল প্ৰজেক্ট এটা বহুত ধুনীয়া স্কুল এইখন আহক আপোনালোকে ইয়াতে আহি লওক কথা পাতি লওক ইয়াৰে কৰ্তৃপক্ষৰ লগত প্ৰিন্সিপালৰ লগত গোটেইখিনি পাতি লৈ যদি আপোনালোকৰ যদি ভাল লাগে পচন্দ লাগে তেতিয়াহ'লে ইয়াতে এডমিশ্যন কৰাওক এডমিশ্যনো সিমান বহুত বেছি মানে কষ্টলি নহয় এইখন ষ্টেজ হ'ব ইয়াতে প্ৰগ্ৰেম হ'ব কিবা কিবি সকলোবোৰ প্ৰগ্ৰেম ইয়াতে হ'ব গোটেই তো এয়াই আছিলে আজিৰ ভিডিঅ'টো মই সম্পূৰ্ণ দেমাথা ইংলিছ মিডিয়াম স্কুলখন দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু এতিয়াতো কনষ্ট্ৰাকশ্যন চলি আছে বহুতখিনি কাম বাকী আছে যেতিয়া সম্পূৰ্ণৰূপে হ'ব গোটেইখিনি কাম হ'ব আৰু আকৌ এটা ইয়াতে ভিডিঅ' বনাম তেতিয়া সম্পূৰ্ণ ভিডিঅ' আৰু কমপ্লিট ভিডিঅ' এটা মই বনাম ইয়াতে গতিকে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু লগতে যদি আপোনালোকৰ ভাবিছে ল'ৰা ছোৱালী ইয়াতে স্কুলখনত যদি পঢ়াবৰ কাৰণে যদি ইচ্ছা যদি আছে আপোনালোকৰ আহিব কথা পাতিব ইয়াক লগ পাব মোৰ চেনেলত তপনৰ মই নাম্বাৰটো দি দিম ফোন নাম্বাৰটো দি দিম আৰু ইয়াৰো এটা চেনেল আছে সেই চেনেলটোতো আপুনি গৈ পেলাই চাব পাৰিব আগতে এটা ভিডিঅ' অলৰেডি বনাই থৈ দিছে দেমাথা স্কুলৰ পৰা তো গতিকে আজিলৈ ইমানেই পুনৰ অন্য এটি ভিডিঅ'লৈ মই আকৌ আহি আছোঁ আপোনালোকৰ ওচৰত তেতিয়ালৈকে বাই বাই